পালে মোৰ প্ৰত্যেকটো ছাবজেক্টত মাত্ৰ 50 কমিছে মই বহিছোৱা মাষ্টৰ কেইটাৰ ওপৰত সন্দেহ হৈছে এনে ফিক্সিং কৰা নাইতো মই ভাল কৰা কাৰণে পৰীক্ষা বাহ পণ্ডিত তই মানে যেনে তেনে 30 পাইহে পাছ কৰিছ মানে আপুনি মনে মন থাকক ইয়াতে ইমান কষ্ট কৰি পাছ কৰিছে আপুনি আজিৰ দিনটো ইমান কেপ্টিকেল মেৰে পাছ বেয়া কৰিলা মূৰত উঠাই তাৰ কথা শুনিছা তাই হেনো বহিছোৱা মাষ্টৰ কেইজনৰ ওপৰত সন্দেহ তোৰ চালা তই ফেল কৰা হ'লে ভাল আছিলে চোৱা না মা পাপাই কেনেকৈ কৈছে মই ইমান কষ্ট কৰি পাছ কৰিছো পাৰ্টি হলনি গালিহে দিছে ৰবা বাবা তুমি টেনচন নলবা মই বৰুৱানী আন্টিয়ে তোক ফোন এটা কৰিলে ৰাতিতে পাৰ্টি এৰেঞ্জ কৰিছা এইটো ৰিজাল্টত মই এটকাও খৰচ কৰিব নাই দেই আজিৰ দিনটোত তুমি ইমান চিবচিবি কৰি নেদেখাবা পইচা উলিয়াই পাবা মাৰ্কেটলৈ যাবলৈ ওলাও নাপাবা তুমি পাপাৰ লগত কথা পতাচোন দেই বাৰু কোৱাচোন তই এইকেইটা নাম্বাৰ লৈ আগলৈ কি কৰিম বুলি ভাবিছ মই নে পাপা মই পাইলট হম কি তই এইকেইটা নাম্বাৰ লৈ পেলাই এন্ট্ৰেন্স পৰীক্ষা দিবলৈ পাওঁ নাপাওঁ তাৰে ঠিক নাই সি আকৌ পাইলট হয় বাৰু কচোন ক পাইলটৰ বানানটো ক পাইলটৰ বানানটো পটকে পাই হুঁচৰি লৈ লৈ তই কি সুন্দৰ বানান কলি ঐ তই মূৰ্খ তোৰ নিচিনা পাইলটে প্লেন উৰালে ওপৰলৈ উৰিব কিন্তু তললৈ আহে নাই ঠিক নাই চালা মূৰ্খ তই নিজেও মাৰিবি আনকো মাৰি দিছ চালা মোৰ সমাজত তই নাক কটোৱালি তই চালা গম পাৱ আৰু আমি যা আঁতৰ মুখৰ ক'বা সি পাইলট হয় তোতকৈ মানে কাগজৰ প্লেন উৰাই ইয়াত থাকিব উৰাই থাকিবি আমাৰ ঘৰৰ কিনা বুধবা যা অ' মা মাও চোৱা না পাপাই কেনেকৈ গালি পাই থাকে ফ্ৰেণ্ডছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকনটো টিপি দিব তেতিয়াই মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেটছবিলাক পাই থাকিব বাই বাই